हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल नमस्कार आपलोक सकलोके मोर चैनल पुनरबार स्वागतम जनाइछु आरो মই এতিয়া গৈ আছো হাজু বৰমবৈ মানে তাত এনেকুৱাকে ভিডিও বনোৱাৰ কথা নাছিল তো এতিয়া মই হাজুত যাম আৰু এ আহি গল মোৰ ড্ৰাইভাৰ গাড়ী এইখন আৰু এইখনত এতিয়া আমি ভ্লগ বনাব যাম তো ভিডিওটো চাই থাকিব হেকলৈকে দেন বল এতিয়া উঠাবি না তই মোক দে বহু আৰু ফাইনালি এতিয়া আমি বংশৰ পাৰ হৈ আহিলো আৰু এতিয়া সেলফি ষ্টিকডাল লগাই ললো আৰু 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 এয়া হৈছে আমাৰ থিৰ আৰু এই থিৰ ভ্লগছ ন তো ইয়াৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব তো এতিয়া আগবাঢ়ো নেকি হৃদয়ৰে দলি সাতে তোমাকে ৰাখিছো মোহনাহি দুচকুৰে প্ৰেমতে পৰিলো আৰু এনেকৈ আহি কেইটামান ভাইটিক লগ পালো আৰু সিহঁতক সুধিছো যে বৰমবৈ যোৱা ৰাস্তা কোনটো আৰু ফাইনালি আমি দমদমা পাৰ হৈ আহিলো আৰু মোক দুজন লৰাই ক'লে যে কি ইফালে গ'লে বৰমবৈ পায় তো এতিয়া আমি বৰমবৈ গৈ আছো আৰু এনেকৈ আহি এখন পাহাৰ পালো আৰু এখন পাহাৰে বৰমবৈৰ পাহাৰ গাইস এনেকৈ আহি আমি কিমান পালো টান নাই ঠিক সেই তেতিয়াৰ পৰা আহি আছো আৰু এতিয়ালৈকে পোৱাই নাই তো গাইস ক'তবা আছে এতিয়া বৰমবৈ পাহাৰ সেইখন বাৰু দেখিলো কিন্তু হয়নে নহয় এতিয়াও মানে নাজানো তো এতিয়া গৈ আছো ফাইনালি এনেকৈ আহি আমি বৰমবৈ দলং পালো আৰু এয়া দেখিব পাৰে আৰু এইফালে আছে এইটো নদী তো ইয়াৰ মানে ইমান ধুনীয়া এটা ভিউ যেটো ভিউ মানে বৰমবৈ একদম ধুনীয়া এটা সুন্দৰ পৰিৱেশ লৈ আহিছে তো গাইস এনেকৈ চাব কেনেকুৱা লাগিছে মই ভিউটো এবাৰ দেখাই দি আছো বৰমবৈ পাহাৰ আহি পালো আৰু এয়া দেখিছেনে কিমান চিৰিছিলো আৰু এতিয়া নোৱাৰো আৰু উঠিব একদম ভৰি বিষাই গৈছে ইমান সৰু সৰু চিৰি দেখিলে আপোনালোকে ভাবিব মানে কেনেকুৱা চিৰি আৰু এতিয়া গৈ আছো নাজানো আৰু কিমান দূৰ যাই পাম এইজনে মহান ব্যক্তি যিজনে মোক পাহাৰখন বগাই লৈ আহিছে অ ভাই আৰু কিমান মান আছে বাপ ৰে আৰু অলপ আছে তো ফাইনালি এনেকৈ আহি আমি পাহাৰ পালো আৰু এইখন হৈছে এখন পাহাৰ এইফালে আকৌ আছে এখন পাহাৰ কিন্তু আমি এইফালে নাযাওঁ আৰু এতিয়া ওপৰৰ ফালে যাম তো গাইস ভিডিওটো চাই থাকক গাইস এনেকৈ আহি এইটো মন্দিৰ পাৰো আৰু এইটো মন্দিৰ হৈছে দামোদৰ মন্দিৰ তো ইয়াতে ভিতৰত কি হয় এতিয়া বন্ধ কৰা আছে আৰু সেইকাৰণে নাজানো আৰু ভিতৰত সেৱা কৰিব পাৰিলো হয় এতিয়া বহুত গধূলিও হৈছে ন তো সেইটোৰ কাৰণে এতিয়া নাযাওঁ এতিয়া আমি গৈ আছো তাত য'ত মানে বৰমবৈৰ অল ভিউটো দেখা পাব যেটো ভিউত মানে গোটেই বৰমবৈখন কভাৰ কৰি আছে তো শিলৰ ওপৰত এয়া চাব পাৰে এইটো আৰু ইয়াৰ পৰা অল ভিউ এইখিনি হৈছে বৰমবৈৰ গোটেইখিনি বৰমবৈ কভাৰ কৰিছে আৰু সেইখন হৈছে তাত পোৱামক্কা আৰু এইটো হৈছে বৰমবৈ নদী মানে পুঠিমাৰী নদী বুলি কয় তো ইয়াতে বহুত মানে ভিউটো চাবলৈ ধুনীয়া য'ত গোটেই বৰমবৈখন একদম ধুনীয়া এটা এইবিলাক দেখিছে ইয়াৰ মাজেদি মই আহিছো এয়া চাব পাৰে তো ইয়াতে বহুত মানে
আৰু এয়া চাব পাৰে মই আকৌ এবাৰ তলত আহিলোঁ এইটো শিলৰ পৰা ভিডিঅ' বনাইছিলোঁ আকৌ এতিয়া মই তলৰ শিলটোলৈ আহি পালোঁ এয়া চাওক বৰম্বইৰ এটা সুন্দৰ দৃশ্য তো গাইজ বহুত অপেক্ষাৰ মূৰত আহি পালোঁ এতিয়া ঘৰলৈ যাম আৰু ভিডিঅ'টো এইখিনি আছিল মানে বহুত গৰমো হ'ল নে তো ইমান দূৰলৈকে গ'লোঁ বহুত কষ্ট হ'ল আৰু নেক্সট ভ্লগত আপোনালোকক সকলোকে পুনৰ লগ পাম এনেই ভালে লাগিছে বহুত ধুনীয়া ধুনীয়া ভিউ পালোঁ তাৰোপৰি বৰম্বইৰ সুন্দৰ এটা পৰিৱেশ দেখা পালোঁ তো গাইজ নেক্সট ভিডিঅ'ত আকৌ লগ পাম আৰু মোৰ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট প্লিজ কৰিব নাপাহৰিব দে গতিকে আজি ভিডিঅ'টো এইখিনি আছিল তো বাই বাই